আমি হায়দৰাবাদলৈ অহা আজি প্ৰায় 8 দিন মানেই হ'ল আৰু এই যে পাকঘৰটো গেষ্ট হাউচখনৰ এইটো যেন মোৰ নগাঁৱৰে পাকঘৰটো ঠিক তেনেকুৱাই অনুভৱ হৈছে আৰু এতিয়া টিফিন পেক কৰি আছোঁ মানে আমি সকলোৱে মিলি এফালে যাওঁ মানে তিনিওটাই মিলি আৰু সেয়েহে গোটেইখিনি বস্তু পেক কৰি লৈ গৈছোঁ বাবাৰ কাৰণে যাতে তেওঁ কোনো ৰাস্তাত অসুবিধা নাপায় আৰু এইখনেই হৈছে আপোনাক বিদেশৰ ফিল দিব পৰা হায়দৰাবাদ চহৰখন যিখন নেকি নিজামৰ চহৰ বুলি কয় য'ত নেকি ইতিহাসে বহুত কথাই সোঁৱৰাই দিয়ে আৰু এই হায়দৰাবাদখনত আমাৰ অসমৰ বহুতো নিবনুৱাসকলে কাম কৰি আছে কিন্তু আমাৰ অসমত দেখা পোৱা যায় যেতিয়াই হায়দৰাবাদ বা কেৰেলাত থাকি কাম কৰোঁ বা বেংগলোৰ থাকোঁ বুলি কয় তেতিয়াই ঠাট্টা মস্কৰা কৰা দেখা যায় যে কিবা সিকিউৰিটি গাৰ্ডে কৰি আছে সেই হায়দৰাবাদতে থাকে কিনো কৰিব বুলি কিন্তু আপোনালোকে তেনেকুৱা নকৰিব কাৰণ অসমখনে সেইখিনি সুবিধা দিব নোৱাৰাৰ বাবে তেওঁলোকে আহি হায়দৰাবাদৰ দৰে এনেকুৱা এখন উন্নত চহৰত আহি পিনে নিজৰ জীৱনটো পোহপাল দি আছে আৰু যদি হায়দৰাবাদখন এনেকৈ গঢ় নল'লেহেঁতেন ভাবি চাওকচোন কি হ'লহেঁতেন আমাৰ সেই হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাৰু সেয়া কথা বাদ দিছোঁ সন্মুখত দেখি গম পালে যে আমি আহি পালোহি চাৰমিনাৰ কুলি কুতুব চাহৰ দ্বাৰা নিৰ্মিত এই চাৰমিনাৰখন হৈছে দুৰ্ভিক্ষ আৰু মহামাৰীৰ পৰা ৰক্ষা পোৱাৰ পিছত বনাই থোৱা এক কীৰ্তিচিহ্ন বাকী যিমানখিনি কেমেৰাত সৰু দেখিছে সিমান নহয় বাৰু ইয়াৰ ওপৰলৈ উঠিলে বোলে গোটেই হায়দৰাবাদ চহৰখন দেখা পোৱা যায় পিছে তলতে যেতিয়া ইমান ধুনীয়া এখন বজাৰ লাগি থাকে ওপৰলৈ উঠাৰনো কি লাভ আৰু এয়া যে দেখিছে ফেমিলিটো এয়া হৈছে ছিকিমৰ তেওঁলোকক প্ৰথমতে হস্পিটেলত তাৰপিছত গেষ্ট হাউচত আৰু এতিয়া আহি চাৰমিনাৰত লগ হৈছোঁ ইমান বেছি ভাল লগাই নহয়নে আৰু এটা কথা আপোনালোকক কওঁ মোক সেইসকল মানুহে আপোন কৰি ল'ব পাৰে যি নেকি মানুহ সহজতে আপোন কৰি ল'ব পাৰে মানে বুজিছেই নহয় তেওঁলোকৰ সৈতে লগ হৈ আমি আহিছোঁ এতিয়া পেলেচ চাবলৈ মানে ৰাজপ্ৰসাদ আৰু ইয়াতে বহুতো নিজামসকল আছিলে বোলে ইমানেই ডাঙৰ দৰ্জা মোৰ দেখিয়ে কিবা লাগি গৈছিল আৰু ভিতৰখন যে নকৈ নোৱাৰিছোঁ আৰু কেনেকৈ ৰজাসকলে ইমান ধুনীয়া আটক ধুনীয়াকৈ গঢ়ি লৈছিলে নিজৰ সাম্ৰাজ্যখন নহয়নে নিজৰ ৰাজপ্ৰসাদটো নিজে থাকিবলৈ বাকী মোৰ বাৰু ইমান ডাঙৰ ড্ৰিম প্ৰজেক্ট নাই যদিও মোক সৰুকৈ হ'লেও নিজৰ ববীয়াকৈ এটা ৰাজপ্ৰসাদ লাগে য'ত নেকি যিটো মহলৰ ৰাণী মই নিজে হ'ব পাৰোঁ বলক এতিয়া আমাৰ ৰজা সোমাই যোৱাৰ পিছে পিছে ময়ো সোমাই যাওঁ আৰু সঁচাকৈ কৈছোঁ সেই যে চিনেমাবোৰত দেখি পাওঁ আমি ভিতৰখন একদমেই ছেম হয় আৰু এইখন একদম অৰিজিনেল ৰাজপ্ৰসাদ হয় যি নেকি এতিয়াও ইমান ধুনীয়া সুন্দৰকৈ ৰাখিছে তেওঁলোকে আৰু কোনো ইয়াতে বোলে নতুনত্ব কৰা নাই যেনেকৈ আছে তেনেকৈ ৰাখিছে কিন্তু ভালদৰে ৰাখিবলৈ তেওঁলোকে চেষ্টা কৰিছে ৰাজপ্ৰসাদৰ এইখিনি ঠাই আপোনালোকে কমেণ্ট কৰি কিন্তু মোক জনাব লাগিব কি বুলি কয় আৰু কোনে কোনে ক'ত ক'ত দেখিছে সেয়াও কিন্তু কমেণ্টত লিখিব দেই পিছে আজি গোটেইখিনি দেখুৱাই নিদিওঁ আৰু পিছৰখিনি চাবলৈ এতিয়া আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ আহোঁ জয় জুবিন দা